মই ৰাতিপুৱা দুটা কাৰ্যসূচী লৈ আহিছোঁ এটা মেইন কাৰ্যসূচী হ'ল আমাৰ আজি মাজবাট ৰেলৱে ষ্টেচনত দেৱগড় বা ডিব্ৰুগড় দেওবৰ এক্সপ্ৰেছ আজি প্ৰথম ষ্টপ কৰিব এই তাৰ কাৰণে আজি ডিপাৰ্টমেণ্ট তৰফৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ ফ্লেগ অফ চেৰেমনি আছে তাৰ কাৰণে ইয়াত আহিছোঁ আৰু এইটো ট্ৰেইনখন আহি পাব 7:40 বজাত তো আমাৰ এটা অনুষ্ঠান আছে আৰু ইয়াত যোৱাৰ আগতে মই আমাৰ মহিলাপাৰা মডেল হস্পিটেলত সোমালোঁ আমাৰ বাবে খুব ভাল খবৰ আমাৰ মডেলত ইনফ্ৰাষ্ট্ৰাকচাৰটো খুব ভাল আৰু যিমানখিনি কি কয় ইনষ্ট্ৰুমেণ্ট যি লাগে এইবিলাকো আছিল কিন্তু ডক্টৰৰ অভাৱৰ বাবে আমি ইয়াত অপাৰেশ্যনটো কৰিব পৰা নাছিল কিন্তু পৰহিৰ পৰা আৰম্ভ হ'ল ফাৰ্ষ্ট চিজাৰিং কেছ ইয়াত কৰা হ'ল ধুনীয়াকৈ ছাকচেছ হৈছে মই এইটোকে খবৰ ল'ব আহিছিলোঁ মানে খুব ভাল লাগিল মাজবাটত যিহেতু মাজবাটৰ পৰা বহুতো পেচেণ্ট যিহেতু বাহিৰত যাবলগীয়া হয় আৰু ইয়াত ফাইনেন্সিয়েলি বহুত উইক মানুহ আছে তো হিচাপে চিজাৰিং যদি আমি ইয়াতে যদি কণ্টিনিউ কৰিব পাৰোঁ আমাৰ কাৰণে বহুত লাভ এইটো নিজৰটো মনত পেলালে বেছি ভাল হয় তেখেতে যেতিয়া তেখেতে প্ৰথম চৰকাৰত আহিছিল আমিতো কেতিয়াও শুনা নাছিলোঁ এইবিলাক বোলে 40% 50% কিবা পাৰ্চেণ্ট এইবিলাক আমি শুনিছিলোঁ কিন্তু তেখেতে ক'ত শুনিছে তাকে এই মানে কি কয় এটা অভিযোগ দিব বিচাৰি পোৱা নাই তাৰ কাৰণে নোহোৱা এটা কথা চাগে অভিযোগ দি এইটো ইয়াৰ চাৰ্টিফিকেট নালাগে নহয় আমাক ৰাইজে চাৰ্টিফিকেট দিছে ৰাইজে চাৰ্টিফিকেট দি পেলাই এইবাৰ 28 চন জিকাইছে তেখেতো ইমান জানা মানুহ চলাই থকা সময়ত নিজৰ চৰকাৰ তেখেতক কেলেই মাত্ৰ 7 জন জিকালে সেইটোৱেইতো আমাক কোনোবা কোৱাটো নালাগে ৰাইজে কোৱাটোৱে লাগে এতিয়া চা কমিশ্যন ৰাজ চলিছে নচলিছে কোনোবা প্ৰমোদ বড়ো কোৱাটো আমাক নালাগে কমিশ্যনটো তেখেতৰ পৰা লোৱা নাই নহয় যদি লৈছে ৰাইজৰ পৰা লৈছে ৰাইজে ক'লেহেঁতেন যদি লৈছে ৰাইজৰ পৰাতো কোনো আপত্তি অহা মানে হাগ্ৰামা ছাৰ আমি সদায় কওঁ তেখেতৰ কথা আৰু কামৰ মাজত মিল আছে আৰু মিলৰ লগতো আমি তেখেতক ৰিজাব নোৱাৰোঁ বেছিহে আছে কথা কম কয় কাম বেছি কৰে এইবাৰ তেখেতে চৰকাৰ কৰি উঠাৰ পিছৰ পৰাই সদায় তেখেতৰ মাথাত লাগি আছিল যে 5টা গেৰেণ্টি কেনেকৈ আমি সফল কৰিম আৰু চবতকৈ চিন্তা কৰিবলগীয়া বিষয় আছিল আমি চৰকাৰ যিটো মাহত কৰিছোঁ এই ফাইনেন্সিয়েল বৰ্ষটো মানে ফ্ৰেছ ফাইনেন্সিয়েল বৰ্ষ নহয় এইটো প্ৰমোদে চলাই থৈ যোৱা এনেকুৱা বৰ্ষ আছিলে তো ইয়াত কোনো বাজেট পাবলগীয়া পইচা আৰু বেলেঞ্চ কোনো নাছিলে এই সময়ত মোৰ দেন মানে 300 crore এইটো এই স্কিমটো আৰম্ভ কৰাটো ইমান সহজ কথা নাছিল কিন্তু তেখেতে নিজৰ ষ্ট্ৰেটেজি লৈ পেলাই এতিয়া চাওক 4 মাহ নহওঁতে নিজৰ যিখিনি 5টা গেৰেণ্টি এইটো সফল কৰিল 5টা গেৰেণ্টিত 5টাও তেখেতে কৰিছে বহুত সময়ত আমি দেখা পাওঁ 5টাৰ ভিতৰত এটা আৰম্ভ কৰিছে কেতিয়াবা 2টা আৰম্ভ কৰিছে তেখেতে 5টাৰ ভিতৰত 5টাও আৰম্ভ কৰিছে স্যার গোবিন্দ বসুমতাৰে এইবাৰ নতুনক বাদ এৰি দিম বুলি কৈছে ওদালগুৰিত কি বাদ দিব নতুন প্ৰজন্মক বাদ এৰি দিব গোবিন্দ বসুমতাৰে ইলেকশ্যন নেখেলাই হয় নেকি নাই ঠিকে আছে তেখেতৰ চিন্তা ভালেই যদি নতুনবিলাকক দিব বিচাৰিছে